নমস্কাৰ। আজি ডেৰগাঁও ডায়েৰী উপস্থিত হৈছে ডেৰগাঁও দৰিঙা গাঁৱৰ কৃপাল বৰাৰ ঘৰত বাসগৃহত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত এখন তেখেতৰ শাৰীৰিকভাৱে দুৰ্বল ব্যক্তিক এখন চাইকেল তেওঁলোকে আগবঢ়াইছে। আমি পোনে পোনে আমাৰ সতীৰ্থই দেখাইছে আচলতে মানুহে মানুহৰ বাবে আজিৰ যুগত এনেকুৱা এটা মহৎ কাম আচলতে এনেকুৱা এটা অনুষ্ঠানৰ দ্বাৰা আচলতে সঁচাই শলাগ ল'বলগীয়া। আমি প্ৰথমতে তেওঁৰ পৰা জানিম, দাদা কেনেকুৱা লাগিছে আজি তেওঁলোকে আপোনাক জাতীয়তাবাদী যুৱ পৰিষদৰ ফালৰ পৰা এখন চাইকেল দিছে, উপহাৰ হিচাপে দিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত নথৈ আনন্দিত হৈছোঁ মই এই চাইকেলখন পাই। এতিয়া মই অকণমান তেওঁ ওলাই কৰি যাব পৰাকৈ মোক সুবিধা এটা কৰি দিছে, মই সেইকাৰণে নথৈ আনন্দিত হৈছোঁ। আপোনাৰ এইটো জন্মগত নে? নহয়, জন্মগত। হয়, আপোনাৰ ঘৰত কোন কোন আছে? মোৰ মা আছে, ভাইটি এটা আছে, দাদা নবৌ আছে আৰু মোৰ মাইকী মানুহ আছে। আপোনাৰ জীৱন সংগ্ৰামৰ বিষয়ে অকণ কওকচোন। এইটো কি বুলি ক'ম, কেনেকৈ অতিবাহিত কৰিছে জীৱনটো? এতিয়া ক'বলৈ গ'লে সজাৰ পৰা বাঁহ বেতৰ সামগ্ৰী বনাওঁ, তাৰ উপৰিও এতিয়া এই উজ্জ্বলা যোজনা আঁচনি যিটো ৰাইজে গেছ পাইছিলে সেইটো মই ঘৰে ঘৰে ডিষ্ট্ৰিবিউটৰ কৰি পেলাই এনেকৈয়ে ঘৰখন চলাই আছোঁ আৰু। মানে আপুনি ঘৰত বহি নাথাকি স্বাৱলম্বিতা পথ দেখুৱাইছে নিজে? হয় হয়, নিজে দেখুৱাবৰ কাৰণে মইতো যে মোৰ নিচিনাকৈ 10জন ওলাই আহক, শিকক, জানক, মই সেইটোহে বিচাৰি পেলাই মই এনেকৈ কৰি আছোঁ। হয়, আপোনাক দেখাইছোঁ আচলতে এইজন ব্যক্তিয়ে ঘৰতে বহি নাথাকি বাঁহ বেতৰ কাম কৰি স্বাৱলম্বী হোৱাৰ এটা পথ দেখাইছে। আজিকালি ল'ৰা ছোৱালী আচলতে চাকৰিৰ পিছত দৌৰি হাবাথুৰি খাই থাকে, তেওঁ শাৰীৰিকভাৱে দুৰ্বল যদিও নিজে কষ্ট কৰি টকা উপাৰ্জন কৰিছে। আচলতে এইটো এটা ডাঙৰ উদাহৰণ। আমাৰ লগত দাদা আছে, কি ক'ব আপোনালোকে এনেকুৱা এটা মহৎ কাৰ্যসূচী মানুহে মানুহৰ বাবে কি ক'ব? চাওক, আমি এই অনুষ্ঠানটো আমি 2018 চনত আৰম্ভ কৰিছিলোঁ। আমি ঘৰে ঘৰে মানে বিহু আগমুহূৰ্তত আমি সম্বোধনাৰ লগতে আমি বস্ত্ৰ আৰু লগতে জলপানৰ টোপোলাটো আমি আগবঢ়াওঁ। তেনেদৰে আমাৰ চলি আহিছিলে। তাৰপিছত আমি এইবাৰ আমি 4গৰাকী ব্যক্তিক আমি ডেৰগাঁও সাহিত্য সভা ভৱনলৈ আমি তেখেতসকলক আমন্ত্ৰণ কৰি আনিছিলোঁ। তাৰে 3গৰাকী ব্যক্তিক আমি এখন ট্ৰাইচাইকেল দিম বুলি আমি তেখেতসকলক কৈছিলোঁ। আৰু তাৰপিছত এজনৰ আমাৰ তেখেতৰ ভৰিটো মানে একচুৱেলি জন্মগত নহয়, তেখেতৰ এক্সিডেণ্টত মানে ভৰিটো দৰত লগাই থৈছিলে। আৰু তেখেতক আমি সুস্থ কৰিবৰ কাৰণে তেখেতৰ মেডিকেল ট্ৰিটমেণ্টটো আমি ফ্ৰী কৰিছোঁ। আৰু আজি আমি যিহেতু যোৱা মাহৰ এপ্ৰিলৰ 12 তাৰিখে আমি অনুষ্ঠানটো কৰিছিলোঁ আৰু তেখেতসকলক আমি এই ট্ৰাইচাইকেলখন আমি দিম বুলি প্ৰতিশ্ৰুতি কৰিছিলোঁ। আজি আমি এই প্ৰতিশ্ৰুতি আমি পূৰণ কৰিছোঁ আৰু যথেষ্ট ভাল লাগিছে যে আমি তেখেতসকলক চাইকেলখন দিয়াৰ কাৰণে। আৰু অনাগত দিনতো আৰু 4গৰাকী ব্যক্তি আছে, সেই 4গৰাকী ব্যক্তি যদি আৰু ভগৱানে ঠিকে ৰাখে তেতিয়া আমি সেই তেখেতসকলকো অহা বছৰলৈ এখন হুইল চেয়াৰ দিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকক। এইবাৰ আপোনালোকে কেইজন ব্যক্তিক দিলে আৰু কোন কোন ব্যক্তি? আমি 3গৰাকীক এখন চাইকেল দিয়া আছে। এখন হৈ গ'ল আমাৰ কৃপাল বৰা, এজন আমাৰ কোৱালগুৰিৰ ৰঞ্জিত হাজৰিকা আৰু এজন হৈ গ'ল আমাৰ ডেৰগাঁও শংকৰদেৱ শিশু নিকেতনৰ কিনাৰতে তেখেতে দোকান দি জীৱিকা কৰি থাকে। তেখেতৰ নামটো আমাৰ কিবা বৰুৱা আছিলে, পৰশমণি বৰুৱা। তেখেতকো আমি দিম বুলি আমি প্ৰতিশ্ৰুতি কৰিছোঁ। আৰু এই চাইকেলখন একচুৱেলি মোৰ বন্ধু প্ৰদীপ সিং তেখেতক কথাটো আমি তেখেতে মানে যোৱা বছৰ আমাৰ এই অনুষ্ঠানটো দেখি ভাল পাইছিলে। তেখেতে কৈছিলে যে অহা বছৰলৈ কিবা যদি অনুষ্ঠানটো কৰা হয় তেতিয়াহ'লে মোৰ লগত তুমি যোগাযোগ কৰিবা। আৰু যোগাযোগ কৰাৰ পিছত তেখেতে এখন চাইকেলৰ কথা কওঁতে চাইকেলখন তেখেতে আগবঢ়াইছে। এইজনেই হ'ল আচলতে প্ৰদীপ সিং, যিজনে আচলতে তেওঁক এখন চাইকেল উপহাৰ হিচাপে দিলে। কি ক'ব আপোনাৰ এনেকুৱা এটা মহৎ চিন্তা কেনেকৈ আহিলে? মোৰ লগৰকেইজনে ক'লে এনেকুৱা হেৰি কৰি থাকোঁ আমি, সেইকাৰণে যি পাৰোঁ সহযোগ কৰিলোঁ আৰু সেয়াই আৰু। কি ক'ব এতিয়া মনটো আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। মানুহ আজিৰ যুগত আচলতে মানুহক খবৰ ল'বলৈ সময় নাই, তেনেকুৱা এটা যুগত আপুনি এনেকুৱা এখন চাইকেল আচলতে তেওঁক আপুনি চিনিও নাপায় ব্যক্তিগতভাৱে, কি ক'ব? ভাল লাগিছে, এনেকুৱা মানুহ এজনক সহায় কৰিব পাৰিছোঁ যে মই, সেয়া আৰু মোৰ সহযোগ আৰু। আমাৰ লগত আৰু এজন আছে ৰাজমোহন দা, কি ক'ব? প্ৰথম কথা হৈছে কি, আজি মই ইয়াত উপস্থিত হৈছোঁ নয়নমণি বৈশ্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডেৰগাঁও আঞ্চলিকৰ জাতীয়তাবাদী যুৱ পৰিষদ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক। তেখেতসকলে যোৱা 12 এপ্ৰিলত এই অনুষ্ঠানটো কৰিছিল দিবৰ কাৰণে, আৰু তেতিয়া মই উপস্থিত আছিলোঁ। আৰু আজি যেতিয়া তেওঁলোকে চাইকেল প্ৰদান কৰিবলৈ আহিছে, মই নিজে আহি এই কাৰ্যত এই অনুষ্ঠানত মই অংশগ্ৰহণ কৰিছোঁ। মই নিজাববীয়াকৈ মই অংশগ্ৰহণ কৰিছোঁ। এইকাৰণে কৰিছোঁ যে প্ৰথম কথা হৈছে কি যে মানুহৰ জীৱনত এটা লক্ষ্য হোৱা উচিত, সেইটো হৈছে কি যে মানুহে মানুহৰ মুখত হাঁহি বিলাব পৰা।
নিজে হাঁহি থকাটো নহয়, আনৰ মুখত হাঁহি বিলাব পৰাটো এটা ডাঙৰ মানুহৰ এটা কৰ্তব্য হোৱাটো উচিত। আৰু এনেকুৱা ধৰণৰ কৰ্তব্যই সমাজখনত মানুহক মানুহ হিচাপে জীয়াই থকাত সহায় কৰে। আৰু নয়নমণি বৈশ্যৰ জৰিয়তে নয়নমণি বৈশ্যই এই অনুষ্ঠানটোৰ জৰিয়তে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ যোগেদি আজি তেওঁলোকে এই কেইগৰাকীক চাইকেল প্ৰদান কৰিছে। আৰু যিসকল মহানুভৱ ব্যক্তিয়ে ট্ৰাইচাইকেল দান হিচাপে আগবঢ়াইছে, প্ৰদীপ সিং আমাৰ মাজত উপস্থিত আছে। তেখেত কেৱল দি পেলাই আঁতৰি থকা নাই, তেখেতে নিজে ইয়াত অংশগ্ৰহণ কৰি কেনেকৈ মই অনুষ্ঠানটোক সহযোগিতা আগবঢ়াব পাৰোঁ এইখিনি কৰিছে। এটা খুব ভাল অনুষ্ঠান হৈছে। মই ভাবোঁ আজিৰ দিনটোত দেৰগাঁৱত যদি কিবা মহৎ কাৰ্য হৈছে বুলি কোৱা যায়, তে এটা মহৎ কাৰ্য এইটো। আৰু বাকীকেইটা কি হ'ব এতিয়া জনা নাই, কিন্তু আজিৰ দিনটোত দেৰগাঁৱত এটা মহৎ কাৰ্য সম্পাদন হৈছে, সেইটো হৈছে আজিৰ এই অনুষ্ঠানটো। হয়, আপোনাক ধন্যবাদ জনালোঁ। আচলতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ফালৰ পৰা যিটো মহান কাম হ'ল মানুহৰ বাবে, এই অনুষ্ঠানত আমাৰ দেৰগাঁও ডায়েৰীৰ দলটো থাকিবলৈ পাই আচলতে নিজকে ধন্য মানিছোঁ। তেওঁলোকক অনুগ্ৰহ কৰিছোঁ যাতে এনেকুৱা কাম অনাগত দিনতো দেৰগাঁৱত কৰি যাওক। তাৰে শুভেচ্ছা জনাই আজি প্ৰতিবেদনটো শেষ কৰিছোঁ। ধন্যবাদ।